টানে খবৰ নিবনুৱা যুৱক যুৱতীলৈ চৰকাৰৰ ভাল খবৰ অহা মাহত 15,000 চাকৰিৰ বিজ্ঞাপন দিয়া হ'ব 1 লাখ নিযুক্তি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পুনৰ কৰিলে বৃহৎ ঘোষণা এই মুহূৰ্তৰ এই সন্দৰ্ভত দিবলৈ লৈছো খবৰ নিবনুৱা যুৱক যুৱতীলৈ চৰকাৰৰ ভাল খবৰ জানুৱাৰী মাহত 15,000 চাকৰিৰ বিজ্ঞাপন দিয়া হ'ব বা মুকলি কৰা হ'ব বিজ্ঞাপন 15,000 চাকৰিৰ বাবে অহা মাহত 1 লাখ নিযুক্তি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বঙাইগাঁৱত উপস্থিত হৈ তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই মুহূৰ্তলৈকে চলি আছে 70,000 চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া এটা ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাকৰি প্ৰত্যাশী লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে দিছে জানুৱাৰী মাহত 15,000 পুনৰ চৰকাৰী চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হ'ব 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এয়া এক বৃহৎ ঘোষণা যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছিল 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব আৰু হেয়া তেওঁ কাৰ্যত পৰিণত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু বিৰোধী দলসমূহৰ লগতে বিভিন্ন লোকে প্ৰশ্ন উত্থাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্যক কেন্দ্ৰ কৰি যে 1 লাখ নিযুক্তিৰ কথা কৈছিল হেয়া কলৈ গ'ল বুলি প্ৰশ্ন উত্থাপন কৰে আৰু বাৰে বাৰে মুখ্যমন্ত্ৰী গৰাকীও সেই মন্তব্যৰ লৈ প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখিবলৈ পোৱা যায় আৰু তাৰ পাছতে তেওঁ ঘোষণা কৰে যে এনে ধৰণে চাকৰিৰ বিজ্ঞাপনসমূহ মুকলি কৰা হ'ব বা দিয়া হ'ব আৰু সেই বিজ্ঞাপনৰ পৰা 15,000 চাকৰিৰ বাবে যে বিজ্ঞাপন দিয়া হ'ব সেই বিজ্ঞাপনত আবেদন কৰিব লাগিব আৰু স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰি সেই চৰকাৰী চাকৰি যিসকলে উত্তীৰ্ণ হয় তেওঁলোকক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব পৰ্যায়ক্ৰমে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব ঠিক তেনেধৰণে এইবাৰ আকৌ 15,000 চাকৰিৰ বিজ্ঞাপন দিয়াৰ কথা ঘোষণা কৰিলে আৰু সেয়া অহা মাহতে পুনৰ 15,000 চৰকাৰী চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিব এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য তেওঁৰ মন্তব্যটো এবাৰ শুনক 1 লাখ চৰকাৰী চাকৰিৰ আমি কথা কৈছিলো এই মুহূৰ্তলৈকে 70,000 চাকৰিৰ হয় নিযুক্তি নহলে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অহা মাহত আমি আকৌ 15,000 চাকৰিৰ এই মাহ আৰু অহা মাহত আমি বিজ্ঞাপন দিম আৰু চাওঁতে অহা 3-4 মাহৰ ভিতৰত আমি 1 লাখ চাকৰিৰ আমাৰ যি দায়িত্ব সেই দায়িত্ব আমি সম্পূৰ্ণ কৰিম 1 লাখ চৰকাৰী চাকৰিৰ আমি কথা কৈছিলো এই মুহূৰ্তলৈকে 70,000 চাকৰিৰ হয় নিযুক্তি নহলে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অহা মাহত আমি আকৌ 15,000 চাকৰিৰ এই মাহ আৰু অহা মাহত আমি বিজ্ঞাপন দিম আৰু চাওঁতে অহা 3-4 মাহৰ ভিতৰত আমি 1 লাখ চাকৰিৰ আমাৰ যি দায়িত্ব সেই দায়িত্ব আমি সম্পূৰ্ণ কৰিম 1 লাখ চৰকাৰী চাকৰিৰ আমি কথা কৈছিলো এই মুহূৰ্তলৈকে 70,000 চাকৰিৰ হয় নিযুক্তি নহলে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অহা মাহত আমি আকৌ 15,000 চাকৰিৰ এই মাহ আৰু অহা মাহত আমি বিজ্ঞাপন দিম আৰু চাওঁতে অহা 3-4 মাহৰ ভিতৰত আমি 1 লাখ চাকৰিৰ আমাৰ যি দায়িত্ব সেই দায়িত্ব আমি সম্পূৰ্ণ কৰিম 1 লাখ চৰকাৰী চাকৰিৰ আমি কথা কৈছিলো এই মুহূৰ্তলৈকে 70,000 চাকৰিৰ হয় নিযুক্তি নহলে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অহা মাহত আমি আকৌ 15,000 চাকৰিৰ এই মাহ আৰু অহা মাহত আমি বিজ্ঞাপন দিম আৰু চাওঁতে অহা 3-4 মাহৰ ভিতৰত আমি 1 লাখ চাকৰিৰ আমাৰ যি দায়িত্ব সেই দায়িত্ব আমি সম্পূৰ্ণ কৰিম 1 লাখ চৰকাৰী চাকৰিৰ আমি কথা কৈছিলো এই মুহূৰ্তলৈকে 70,000 চাকৰিৰ হয়